কি যে অবস্থা না দলং যিখন দলং আমাৰ হাতীচং হাতীমুৰা লগতে আমাৰ বেলডং পৰা খৰাগাঁও কিচিৰিডোবা হাতীমুৰা প্ৰতিটো গাঁৱৰ মানুহে এই ৰাস্তাৰে অহা যোৱা কৰে বিশেষকৈ অন্ততঃ আমি ক'ব পাৰোঁ হাতীমুৰা তাৰপিছত হাতীচং এই হাতীচঙৰ ল'ৰা ছোৱালীবিলাকে এই দলংখনৰ মাজেৰে বালাচালি দলংখনৰ মাজেৰে ডিৰমা জেখেলি হাইস্কুল আৰু এম ই স্কুললৈ অহা যোৱা কৰিব লাগে আৰু এইখিনি দলং যদি নহয় তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা হয় লগতে আমি এইটোও ক'ব লাগিব যে আমাৰ কিচিৰিডোবা বেলডঙৰ পৰা খৰাগাঁও হাতীমুৰা এই কেইখন ৰাইজে এইখন দলঙৰে আমাৰ শ্মশানলৈ অহা যোৱা কৰিব লাগে আমি গুৰুবিলাক এইখন দলঙৰে লৈ যাব লাগে চৰণীয়া পথাৰলৈ কিন্তু দুখৰ কথা এইখন দলং অন্ততঃ মই জনাৰ পৰা যে AGP দিনত মানে স্বৰ্গীয় অকণ ৰাভাৰ দিনৰ পৰা তেওঁ মন্ত্ৰী আছিল সেই দিনৰ পৰা এইখন দলং আমি তেওঁলোকক দৃষ্টিগোচৰ কৰি আহিছিলোঁ লগতে আহি আমাৰ যিটো ৰাভা হাছং হ'ল ৰাভা হাছঙৰ আমাৰ ছাত্ৰ শাসনৰ হোৱাৰ পিছত আমাৰ ওচৰতে আছে মাননীয় চাৰু মোহন ৰাভা অধ্যক্ষ তেওঁ ইয়াৰ পিছত তেওঁ মেম্বাৰ আছিলে তেওঁকো আমি এই সম্পৰ্কত জ্ঞাত কৰিছিলোঁ কিন্তু দুখৰ বিষয় আমাৰ কি বা কাৰণত এইটো দলং মানে আজিলৈও কোনো চৰকাৰে ব্যৱস্থা নকৰিল আহি আমি পালোঁ আই কংগ্ৰেছৰ দিনত মাননীয় প্ৰণয় ৰাভা আই কংগ্ৰেছৰ দিনত প্ৰণয় ৰাভা তেওঁকো আচলতে এই সম্পৰ্কত দেখুৱাইছিলোঁ তেওঁ নিজে আহি চাই গৈছিল আৰু কৈছিল যে এইটো এটা এই গাঁওবিলাকৰ এটা জৰ্জৰিত সমস্যা গতিকে এই সমস্যাখিনি তেওঁ সমাধান কৰিম বুলি তেওঁ কৈছিল কিন্তু শেষত গৈ কথাবিলাক ফটোকাৰ ফেন হৈ গ'ল আৰু আমাৰ আহিছিলে BJPৰ দিনত মাননীয় দীপক কুমাৰ ৰাভাদেৱ তেওঁ কৈছিলে তেওঁকো আমি এই দলংখন জ্ঞাত কৰাইছিলোঁ তেওঁকো আমি দলংখন আনি দেখুৱাইছিলোঁ তেওঁ কথা দিছিল যে এই দলংখিনি কৰা হ'ব কিন্তু শেষত গৈ আজিলৈও নহ'ল দুখৰ বিষয় আজি আমি আমাৰ যিকেইখন গাঁও আমি ইয়াত আমাৰ গাঁও যিকেইখন গাঁও এই দলংখন দৰকাৰ সকলো গাঁৱৰ ৰাইজে আজি ইয়াত জৰাজীৰ্ণ দেখা পাইছে আপোনালোকে কেনেকৈ ধৰণৰ কাম কৰি আছে ইফালে ৰাইজে কাম কৰি আছে বাঁহ এডালকৈ বাঁহ উঠাই আমি এইটো কাম কৰি আছোঁ যে দুখৰ বিষয় কি কাৰণত আমাক এনেকুৱা এই দলংখন আজিলৈও মানে চৰকাৰে কোনো দৃষ্টিগোচৰ নহ'ল আনফালেদি আমি জানো এটা সময়ত কোনোবা এজন সাংবাদিকে এই দলংখনো মানে আচলতে দেখুৱাইছিলে মানে এটা সমস্যা বুলি তেওঁ লিখিছিলে কিন্তু দুখৰ বিষয় নহ'ল আমি জানো আচলতে এই ভোট যেতিয়া আহে তেতিয়া মিঠা কথাবোৰ কৈ তেতিয়া আমাৰ মানুহৰ পৰা আমিতো আমাৰ এইটো এৰিয়াৰ এটা এক নম্বৰ সমস্যা বুলি আমি এই কথাটো আমি তেওঁলোকক জনাওঁ আৰু তেওঁলোকে কয় যে আহক সমস্যাখিনি মই যেতিয়া ক্ষমতাত আহোঁ এই দলংখিনি কৰি দিম বুলি কয় আৰু এই মিঠা কৈ আমাৰ পৰা ভোটবিলাক কাঢ়ি লৈ যায় যেতিয়া তেওঁলোকে ভোটবিলাক পায় তেতিয়া আৰু মানে আৰু কোনোদিন এই হেৰিবিলাক মানে এই সমস্যাবিলাক আৰু ঘূৰি চাবলৈ নাহে এতিয়া ইয়াকে ক'ব বিচাৰিছোঁ এতিয়া BJP চৰকাৰ মানে আছে BJP চৰকাৰ মানে মাননীয় ডক্টৰ হিমন্ত শৰ্মা মুখ্যমন্ত্ৰী তেওঁ যাতে এই কথাখিনি অলপমান হেৰি কৰে মানে নজৰ দিয়ে আমি বহুতো মানে ইয়াত হেৰি হৈছোঁ সমস্যাত পৰি আছোঁ আৰু দেখিছে এটা বিপদজনক এইখন দলঙতে মানে এতিয়া মনত পৰিছে এইখন দলতে ঠিক চনটো মনত পৰা নাই মানে গুৰু চৰাবলৈ যাওঁতে মানে এই দলঙৰ পৰা পৰি এজন মানুহ মৃত্যু হৈছিলটো কিচিৰিডোবা গাঁৱৰ নামজন কি আছিল নামটো কি আছিল তুৰিশ ৰাভা এইখন দলঙতে পৰি তেওঁ মৃত্যুবৰণ কৰিছিল তেওঁ লাখৰ আছিল গতিকে আমাৰ এটা সমস্যা আৰু ইমান বিপদজনক গতিকে মই ভাবোঁ এইটো যদি আপোনালোকে বা আমাক চৰকাৰে যদি দলংখন বনাই দিয়ে তেনেহ'লে কিন্তু আমি যথেষ্ট মানে আনন্দিত হ'ম ৰাইজে যথেষ্ট উপকৃত হ'ব ধন্যবাদ কাটিম মই কামজাৰে চলি আছে চাওক দলঙৰ কামটো চলি আছে না কিবা ক'ব নেকি কাম কৰি আছে যে